নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু কাপোৰ এইকেইদিন ষ্টক নাছিলে, আকৌ আজি আহি গৈছে। এয়া এতিয়া দিছেহি দেই। গা বৰ বেয়া, বেজি ল'ব যাব লাগিব এতিয়া। উপায় নাই আৰু, অলপ কিবা এটা কৰ্ম কৰি খাই আছোঁ যিহেতু। এতিয়া দেখাই লওঁ আপোনালোকক। আপোনালোক যিহেতু ফটোবিলাক মোক দিছিলে, মই আপোনালোকক দেখাই আছোঁ যিহেতু ফটোবোৰ। আৰু প্ৰথমে এজোপাৰ ষ্টাৰ্ট কৰিছোঁ। তাতে মুগাৰ কাপোৰ, যিহেতু আমাৰ শাল আছে, শালত বৈ অনা হৈছে, কাটি মেলি অনা হৈছে। এযোৰ হৈছে টচ মুগা, কালাৰটো এইটো আহিব টচ মুগা, আৰু খুব ধুনীয়া এযোৰ কাপোৰ। এযোৰ চাওক, এইযোৰপৰাই আৰম্ভ কৰিছোঁ। আৰু ইয়াত কোনো ধৰণৰ মিক্স নাই, মানে এই কাপোৰযোৰ কোনো ধৰণৰ এডাল সূতা মিক্স নাই ইয়াত। খুব ধুনীয়া হয়, আৰু লগতে আছে চাইড পটি ইয়াতে। আৰু সূতাখিনি আপোনালোকে ওচৰৰ পৰা চাব পাৰে। এইডাল এয়া চাওক, খুব ধুনীয়া হয়, খুব ধুনীয়া। আৰু একডাল সূতা ইয়াতে মিক্স নাই। এইটো হৈছে টচ মুগা হয়, খুব ধুনীয়া। চাওক, ৰেডি হৈ গ'লে কাপোৰযোৰ কেনেকুৱা ধুনীয়া লাগিব। কেমেৰাটো গ'লগৈ দেই। যেন তেনে ষ্টেণ্ডডাল লগাই য'ত ত'ত মানে লগাইছোঁ। কি ক'ব, উপায় নাই, মানে অকণমান লাগিলে গুচিয়ে যায় আৰু। লগতে ষ্টেণ্ডডাল অকণমান হেৰি হৈ গৈছে। ষ্টেণ্ডডাল যেন তেনে বিচাৰি পালোঁ। বৰষুণ আহিছে নি বাৰু? এক ছেকেণ্ড ৰ'ব দেই।